हेलो फ्रेंड्स मैं करबी आपनालोকক पुনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কৰবি পৰাখাৰলৈ আশা কৰিছো আপোনালোক সকলোবোৰ ভালে আছে আজি মই আপোনালোকৰ বাবে হেলদি বইল কচুৰ ৰেচিপি এটা লৈ আহিছো যেটো খাবলৈ বহুতে টেস্টি হয় আপোনালোকে যদি এনেকৈ খাই পোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু কমেন্টত জনাব কেনেকুৱা লাগিল ৰেচিপিটো এনেহলে আহকচোন ভিডিওটো আৰম্ভ কৰো প্ৰথমতে মই কচুৰ কোমলীয়া অংশবোৰ কাটি আনি ভালকৈ ৰ'দত অকমান সময় শুকুৱাব দিছো এয়া দেখিছে নহয় এইখিনি লেৰেলি গৈছে এতিয়া মই এইখিনি ভালকৈ বাছি ধুই আকৌ অকমান সময় ৰ'দত পানীখিনি শুকুৱাব দিম তেতিয়ালৈকে মই কচুত কি ব্যৱহাৰ কৰিম সেইখিনি যোগাৰ কৰি লৈছো আৰু লগতে গেছত কেৰাহীটো উঠাই দিছো আৰু কেৰাহীটো গৰম হোৱাত মই ইয়াত ডাঙৰ গিলাসেৰে 2 গিলাস পানী দিছো পানীখিনিত মই আদা নহৰু পিচাখিনি আৰু লগতে জলকীয়া জালুক আৰু জাব্ৰাং পিচাখিনি দি দিছো এতিয়া এইখিনি অকমান সময় উতলিব দিম এয়া দেখিছে নহয় উতলিছে এতিয়া মই ইয়াত কচুখিনি দি দিম আৰু লগতে ইয়াত সোৱাদ অনুসৰি নিমখ দিব আৰু অকমান মিঠাতেল দি দিব যাতে কচুখিনি লাগি নধৰে এতিয়া ঢাকনিখন লগাই মিডিয়াম ফ্লেমতে 10 মিনিট সময় সিজিব দিব এয়া দেখিছে নহয় কচুখিনি ধুনিয়াকৈ সিজি গৈছে এতিয়া ইয়াত আমি সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি এড কৰিম খিনি ভালকৈ লৰাই আকৌ 10 মিনিট সময় আমি মিডিয়াম ফ্লেমতে সিজিব দিম এয়া দেখিছে নহয় ধুনিয়াকৈ সিজি পানীকণ শুকুৱাই গৈছে আমাৰ কচুখিনি হৈছে এতিয়া ইয়াত আমি নেমু টেঙা অকমান চেপি দিম যাতে অকমান টেঙা হয় নেমু টেঙাখিনি চেপি এইখিনি ভালকৈ লৰাই আমি গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এয়া আমাৰ বইল কচুৰ ৰেচিপিটো ৰেডি সো ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিছে যদি লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব থ্যাংক ইউ